25 বছৰলৈকে আপুনি যেতিয়া লোনটো লৈছে সেই 25 বছৰলৈকে আপুনি কেৱল কাম কৰি আছে বেংকৰ বাবে আপুনি যে নিজৰ ৰেন্টখিনি জেনেৰেট কৰিছে 25 বছৰ ইমান কষ্ট কৰি ইমান ভাড়াতীয়াৰ জ্বালা সহ্য কৰি আপুনি যিমান পইচা উলিয়াইছে সেই পইচা আপুনি এফালৰ পৰা উলিয়াইছে আৰু এফালে লৈ গৈ আপুনি বেংকক দি দিছে হাউচিং লোন লম ভাড়া ঘৰ বনাম তাৰ পৰা ৰেন্ট আহিব আৰু সেই ৰেন্টেই মই বেংকৰ ইএমআই পেমেন্ট কৰিম আৰু 25 বছৰ বেংকৰ বাবে কাম কৰিম নিজৰ টকা যিমান আছে ইনভেষ্টমেন্ট কৰিম নিজৰ কষ্ট ইনভেষ্টমেন্ট কৰিম তাৰ পিছত 25 বছৰলৈকে মই ইএমআই দিম আৰু এটা ফিক্স ইনকাম ভৱিষ্যতে মই জেনেৰেট কৰিব পাৰিম এই সিদ্ধান্তটোৰ ওপৰত আজি কথা পাতিম নমস্কাৰ মই প্ৰাঞ্জলে স্বাগতম জনাইছো অন্য এটা ভিডিঅলৈ হাউচিং লোন বুলি ক'লে এটা ভাল লোন মই হাউচিং লোনটো কেতিয়াও কোৱা নাই যে এই ভিডিঅ'টোত যে নিজৰ থাকিবৰ বাবে লোন ঘৰৰ লোন লোৱাটো মই কৈ আছো ভাড়া ঘৰ বনোৱাৰ কনসেপ্টটোহে কৈ আছো আপুনি নিজৰ থাকিবৰ বাবে ঘৰ বনোৱাটোত ক্যালকুলেশনছ নাহে যিমান টকা হুমুৱাই যিমান টকা খৰচ কৰে সেইটো এটা বেলেগ হৈ যায় সেয়া আপোনাৰ বাবে এটা ড্ৰিম আপোনাৰ বাবে নেসেসিটি আপোনাৰ বাবে এখন ঘৰ এতিয়া যেতিয়া আপুনি এটো হোৱাৰ পিছত আপোনালোকে এটা বেলেগকৈ এটা ভাড়া ঘৰ বনোৱাৰ কথা ভাবিছে সেই কথাটোহে এই ভিডিঅ'টোত মই কৈছো আজি যদি মই চাও আপুনি এটা যদি মোৰ লগত নিজৰ লগত ৰিলেটেড কৰিয়ে কম মোৰো এনেকুৱা এটা প্লট লৈ থোৱা আছিল এটা জায়গাত তাত মই ভাবি আছিলো যে এটা ঘৰ বনাও যিটোৰ পৰা মই ফিক্স এটা ইনকাম জেনেৰেট কৰিব পাৰিম প্ৰথম ঘৰ বনাবলৈ হলে মানে ভাড়া ঘৰ বনাবলৈ হলে মই অলপ ডাঙৰকৈ বনোৱাৰ কথা ভাবিছিলো তো মোৰ ওচৰত লাগিব টকা মোৰ ওচৰত যদি মই কওঁ 1 বছৰ মানৰ পিছত মোৰ প্লেনিং আছিল মই 15 লাখ মান টকা এটা মই 1 বছৰ মানৰ পিছত মই ধুনিয়াকৈ উলিয়াব পাৰিম মোৰ যিখিনি সেভিংস বা মই যিখিনি থৈছো টকা সেই টকাৰ পৰা উলিয়াই কিনি ঠিক আছে 15 লাখ টকা মোৰ ওচৰত আছে 15 লাখ টকাত ঘৰ বনালেতো নহব ভাবিলো অলপ ডাঙৰকৈ বনাম তো ডাঙৰকৈ বনাবলৈ হলে বেংকৰ ওচৰত হাত পাতিব লাগিব মানে মই হাউচিং লোন ল'ব লাগিব মই যেটো প্লেনিং কৰিছিলো মই ভাবিছিলো 12টা মান ঘৰ বনাম যিকিটাত মই 4000 কে হলো 48000 মান টকা মই ৰেন্টেল ইনকাম কৰিব জেনেৰেট কৰিব পাৰিম অলপ টাউন এৰিয়াত মানে মৰাণ নিচিনা টাউন এৰিয়াত মোৰ প্লটটো আছিল তাত মই প্লেনিং আছিল এতিয়া যেতিয়া মই গোটেই ক্যালকুলেশনখিনি কৰিলো সেই ক্যালকুলেশনত দেখা গল প্ৰায় 75 to 80 লাখ মান ঘৰটোত লাগিব আৰু মোৰ ওচৰত ধৰি লওক 15 লাখ টকা আছে তো মই লোনটো ল'ব লাগিল 75 যদি ধৰো 60 লাখ টকা মই বেংকৰ ওচৰত লোন ল'ব লাগিল আজি ডেটত বেংকৰ ইন্টাৰেষ্ট যদি মই কওঁ হাউচিং লোনৰ ক্ষেত্ৰত একেবাৰে কম টু কম 7.5% ত মই ইন্টাৰেষ্ট পাই যাম আৰু সেই ইন্টাৰেষ্টে সেই লোনে যদি মই 25 বছৰ বাবে ল ইএমআই প্ৰায় 44000 ৰ ওপৰ অলপমান 44500 মান ইএমআই আহি যাব এতিয়া 25 বছৰৰ বাবে 44000 ইএমআই আৰু মই ভাড়া ঘৰ যদি মই 4000 কে পাওঁ 12 4 গুণ 48 মানে 48000 আৰু কোনোবা এটা ঘৰ নাথাকিব পাৰে গতিকে ক্যালকুলেশন কৰি মানে খুব ধুনিয়া মোৰ মিলি গৈছে 44000 এফালে পাম আৰু এফালে দি দিম হৈ গল ক্যালকুলেশন খুব ভাল লাগিলে খুব ভাবিলো যে ওকে হৈ যাব কৰিব লাগিব তাৰ পিছত যেতিয়া মই আৰু অকমান ভাবি ডিপ কথা ভাবিবলৈ যেতিয়া ওপৰে ভাবোতে এটোৱে পালো যে লোন আহিব এফালে বা এফালে দি দিম এতিয়া মই যেতিয়া চিন্তা কৰিলো অকমান দকৈ ভাবিবলৈ চেষ্টা কৰিলো তেতিয়া দেখিলো যে মই 15 লাখ টকাটো ইনভেষ্টমেন্ট কৰিম সেই 15 লাখ টকাৰ ৰিটাৰ্ণটো ক'ত গল মইতো বেংকৰ পৰা লোৱা 60 লাখ টকাৰ যেটো ইএমআই হ'ব 44000 সেই 44000 টোহে মই ইয়াৰ পৰা পাতিব পাৰিম আৰু মোৰ নিজৰ 15 লাখ টকাৰ পইচা ক'ত গল হেতু যদি চাও মানে মই দেখা পালো যে 25 বছৰলৈকে আপুনি যেতিয়া লোনটো লৈছে সেই 25 বছৰলৈকে আপুনি কেৱল কাম কৰি আছে বেংকৰ বাবে আপুনি যে নিজৰ ৰেন্টখিনি জেনেৰেট কৰিছে 25 বছৰ ইমান কষ্ট কৰি ইমান ভাড়াতীয়াৰ জ্বালা সহ্য কৰি আপুনি যিমান পইচা উলিয়াইছে সেই পইচা আপুনি এফালৰ পৰা উলিয়াইছে আৰু এফালে লৈ গৈ আপুনি বেংকক দি দিছে গতিকে এই প্ল্যানটো পুৰা ক্যান্সেল নো কাৰণ মোৰ ক্ষেত্ৰত নহব মানে মই এতিয়া বুজি পালো যে নিজৰ ঘৰৰ ক্ষেত্ৰত কথা নকও আপুনি ইমান কষ্ট কৰিব আপুনি ভাড়াতীয়া বিচাৰিব বা এই গোটেই ভাড়াতীয়া জ্বালাখিনি আপুনি সহ্য কৰি পিনি 25 বছৰলৈকে আপুনি কেৱল বেংকৰ বাবে কাম কৰিব লাগিব আপোনাৰ হে লোনটো ৰিপেমেন্ট কৰালৈ কাম কৰিব লাগিব তাতকে ভাল উপায় বিচাৰি পালো মোৰ যে 15 লাখ টকা আছে বা 15 লাখ টকা মই এবছৰৰ ভিতৰত মই কৰিম বুলি ভাবিছো সেই 15 লাখ টকাৰে যদি মই 5টা বা 4টাটো ৰুম বনিব আসাম টাইপ 4টা ৰুম বনালো যদি এটা ৰুমত মই 4000 কে পাওঁ 4 গুণ 16000 টকা 5টা বনালেতো 20000 টকা নালাগে 15000 টকা আহিলো মোৰ কাৰণে বহুত এটা টকা কাৰণ সেই 15 লাখ টকাৰ যেতিয়া 15000 কে মোৰ আহিব তো আপোনাৰ 1,80,000 টকা আহিব সেই 1,80,000 টকা যেটো মই পাম সেই 1,80,000 টকাটোৱে মোৰ কাৰণে হ'ব মোৰ নিজৰ সেই 1.5 লাখ টকাৰ 15 লাখ টকাৰ যেটো ইনভেষ্টমেন্ট আছিল সেই 15 লাখ টকাৰ ইনভেষ্টমেন্টৰ ওপৰত ৰিটাৰ্ণ আৰু যদি মই কৰি লওঁ আজি 4টা ঘৰ ভাড়া
ভাড়াতীয়া পৰিয়াল পোৱাটো উজু হ'ব নে 12টা ভাড়াতীয়া পৰিয়ালটো উজু হ'ব 12টা ভাড়াতীয়া পৰিয়ালটো মেনেজ কৰাটো উজু হ'ব নে 4টা ভাড়াতীয়া পৰিয়ালটো মেনেজ কৰাটো উজু হ'ব গতিকে ডেফিনেটলি 4টা ভাড়াতীয়া মেনেজ কৰাটোৱে উজু হ'ব আৰু মই হে 15 লাখ টকাৰ মোৰ যেটো ইনভেষ্টমেন্ট হ'ব তাৰে মই 1,80,000 কে মইতো 25 বছৰলৈকে ধুনীয়াকৈ 45 লাখ টকা এটা উপাৰ্জন কৰিব পাৰিম কিন্তু যদি ইয়াত যদি চাওঁ মোৰ 15 লাখ টকাটো হুমালেই আৰু 25 বছৰলৈকে মোৰ কোনো ধৰণৰ তাৰ পৰা কোনো ধৰণৰ ৰেভিনিউ জেনাৰেট নহল এতিয়া যদি মই চাওঁ আৰু এটা ক্যালকুলেশন আহিব যে 25 বছৰৰ পিছত সেই ঘৰটোৰ ভ্যালুয়েশন বাঢ়ি যাব মাটিডোখৰ মাটি হিচাপে হৈ আছে ঘৰটোৰ ভ্যালুয়েশন বাঢ়ি যাব এটা ঘৰৰ লংগেটিভিটি আপুনি কিমান বুলি ভাবে আজি ডেটত যদি চাওঁ মই আপুনি 15 বছৰ মানত ঘৰটোৰ বহুতখিনি ৰিনোভেশন বহুতখিনি খৰচ আহিয়ে যায় এটা ঘৰত মানে আপুনি পেইন্ট কৰিব লাগিব 2 বছৰৰ মূৰে ৰিপেয়াৰ মেইনটেনেন্স সেইখিনি বহুতখিনি আপোনাৰ এই 15 বছৰ বা এই 20 বছৰৰ পিছত আপোনাৰ আহি যাব গতিকে এতিয়া যদি গোটেই ক্যালকুলেশনছ খিনি কৰো এতিয়া মই গোটেইখিনি ক্যালকুলেশনছ কৰি গম পালো যে আমি যদি সেই 1,80,000 টকাটো আমি যদি মাহে মাহে মিউচুৱেল ফান্ড বা বিভিন্ন ধৰণৰ সেক্টৰৰ যি ইনস্ট্ৰুমেন্ট আছে সেই ইনস্ট্ৰুমেন্টত যদি আমি ইনভেষ্টমেন্ট কৰি যাওঁ তাতকে বহুত বেছি ভাল ৰিটাৰ্ণ ঘৰটোৰ যেটো ভ্যালুয়েশন হ'বকে এইটো টাইমত তাতকৈ বহুত বেছি ভাল টকা মই উপাৰ্জন কৰি ল'ব পাৰিম মানে ক্যালকুলেশন কৰি ল'ব পাৰিম আৰু নিজৰ ইএমআই সেই টেনচনটো ল'ব লগিয়া নহয় এটা ঘৰ বনালে সেই ঘৰৰ বহুখিনি লাইবিলিটি থাকে মানে আপুনি ৰিপেয়াৰছ থাকে মেইনটেনেন্স থাকে বা ভাড়াতীয়া যাতে আমি ভাড়াৰ বাবে বনাম সেই ভাড়াতীয়াৰ পোৱা নোপোৱাৰো এটা প্ৰবলেম থাকে আৰু বিভিন্ন ধৰণৰ অনুষংগিক প্ৰবলেম ভাড়াৰ লগত সকলোৱে জানে গতিকে এই বস্তুটোত ইমান ডাঙৰকে এটা লাইবিলিটি লৈ ইমান ডাঙৰ এটা ঘৰ বনাই 80-90 লাখ টকা খৰচ কৰাতকৈ মই এটা বুজি পালো যে আপোনাৰ ওচৰত যিমান সামৰ্থ্য আছে সেই সামৰ্থ্যৰে কোনো ধৰণৰ লোন নোলোৱাকৈ আপুনি মাহে মাহে অলপ কৈ যদি বনাই গৈ থাকে সেই ঘৰটো আপোনাৰ বাবে এটা হ'ব ফিক্স ইনকাম যেটো ইনকাম আপুনি যেতিয়া কমপ্লিট হ'ব সেই দিনাৰ পৰা আপুনি সুবলৈ পাব মানে আপুনি 15,000 পালো আপোনাৰ যেতিয়াৰ পৰা লোন শেষ হ'ব তেতিয়াৰ পৰা আপোনালোকে সুবলৈ পাব কথাটো এয়াই যে ইমান টকা বাৰ্ডেন লৈ ইমান টকা ইনভেষ্টমেন্ট কৰি তাৰ ৰিটাৰ্ণটো কি হ'ব 25 বছৰলৈকে নীল ৰিটাৰ্ণ 80 লাখ টকা ইনভেষ্টমেন্টৰ পিছত তাৰ বিপৰীতে 15 লাখ টকা ইনভেষ্টমেন্ট কৰি আজিৰ পৰাই 15,000 টকা উপাৰ্জন কোনটো বেছি ভাইবল হ'ব কোনটোৰ কাৰণে আপুনি কষ্ট কৰিব সেই বিষয়ে কমেন্ট কৰি জনাবলৈ নেপাহৰিব আৰু মইতো ডেফিনেটলি মোৰ সিদ্ধান্তটো হ'ল যে মই সেই 15 লাখ টকা মাহে অলপ টকা গোটাই ঘৰটোত কাম কৰি সেই 15 লাখ টকাতে ঘৰ বনাই কৰাটোৱে মই বিচাৰিম আপোনালোকৰ থটটো ইয়াত জনাবলৈ নেপাহৰিব আৰু কোনে এনেকুৱা ধৰণৰ সিদ্ধান্ত ললে বহুত দেখিছো ভাড়া ঘৰৰ কাৰণে ঘৰ বনালে কিন্তু এতিয়া সেই ঘৰটো এনেকৈ পৰি আছে কাৰণ ভাড়াতীয়াৰ এটা ফিক্স হে আছে সেই ভাড়াতীয়াটো আহিব লাগিব তেতিয়াহে আপোনাৰ উপাৰ্জনটো হ'ব এটা থট দিবলৈ চেষ্টা কৰিলো অকনমান দকৈ ভাবি চাই যিকোনো ধৰণৰ ফাইনান্সিয়েল সিদ্ধান্ত ল'ব বুলি আশা কৰিলো ধন্যবাদ থ্যাংক ইউ